So hey guys, welcome back to my YouTube channel Sanjeev Deck. So বহুত দিনৰ মূৰত আজি এতিয়া আৰু নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে কি কত ফুৰিবলৈ নাযাওঁ, মানে কোনো ব্লগ ভিডিঅ' নহয় আৰু মানে কি আজিৰ ভিডিঅ'টো হ'ব মানে লগৰ এজনীক কি কৰিম প্ৰেংক কৰিম। মানে কি আজিলৈকে মোৰ মাতটো মানে তাই শুনা নাই বুলি কল কৰিব কৈ আছে, কিন্তু কৰা নাই, ঠগাই আছে সদায় কৰিম বুলি। আজি চ' প্ৰেংকে কৰি দিম বুলি ভাবিছোঁ। কেনেকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক, যদি মানে ভাল লাগে এইবিলাক কিছু কম আৰু এতিয়া মানে মোবাইলটো কিবা ফোনটো ৰিচিভ কৰে নে নকৰে বা আৰু ভয় লাগে। আপোনালোক এইখিনিতে এটা কথা কওঁ গাইজ, মোৰ ভাই কোনখন চিম ছেকেণ্ড এয়াৰটেল ইটোৰ কাষত দিলে ভাল। হেল্ল' আপুনি কোন হয়নো? আপোনাৰ নামটো কিনো? आप कौन? कहाँ लगाया फोन? आपका क्या नाम है? हमसे क्या काम है? আপোনাৰ নামটো কি? সোণালী। মানে কি আপুনি হোৱাটছএপত মোক কিবা কিবি বেয়া বেয়াকৈ মেছেজ দি আছে নেকি? নাই তো। নহয় মানে কালি ৰাতিও বহুত কিবা কিবি মেছেজ আহিছে, আজি ৰাতিপুৱাও বাবু ভাত খালা কিবা কিবি মানে এইটো নম্বৰ হোৱাটছআপ আছে মানে আপোনাৰ? এইটো নম্বৰত আছে মানে মইতো দিয়া নাই। নাই, এইটো নম্বৰতে আহিছেতো, আপুনিয়ে হয়। এনেকৈ দিলে ভাল নালাগে না, মোৰ খং উঠিছে বহুত। মই কিয় দিম আপোনাক? মই হোৱাটছআপত বেয়াকৈ নহ'লে কোনে দিছে আপুনিয়ে দিছে আৰু দিছা ৰাতিপুৱা 4টা বজাত বাবু ভাত খালা বুলি দিছা। এইটো কিবা কথা হ'ল নেকি? ৰাতিপুৱা নহয় ৰাতিপুৱা 4টা বজাত কোনে ভাত খাব কৈছোঁ? নহয় মানে দিছাতো নাই, আৰু ৰাতি মানে কি বেছিকৈ দিছে, ৰাতি 11টা 12টা মানত। মানে কি ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত নো? হেল্ল' মানে স্ক্ৰীনশ্বট দিম বুলি ভাবিছিলোঁ, বাট MB খতম হ'ল এতিয়া। মানে কি মোৰ গেমখন আপডেট দিব লগা আছিল, চব আপডেট দি দিলোঁ এতিয়া আৰু নোৱাৰিম। মই লগ এটাৰ পৰা হটস্পট লৈ দিম দিয়া, হ'ব? মই গুৱাহাটী মালিগাঁও। নাই এইটো নাজানো না, আহিছে আৰু মেছেজ, সেইকাৰণে মই খং উঠিছে। মই মানে কি দিম ৰ'বা, শুনাচোন মেছেজ দিছা বাৰু, বাট এনেকৈ আৰু ভাল নালাগে না। মোৰো মানে কি বিয়া পাতা মানুহ হয় মই, বুজিছা? নাই মোৰ ঘনী আছে তো, এনেকৈ মানে লাজ লাগে না। মোৰ চলি আছে, চলিৰ আগত এনেকৈ মানে মেছেজ দিলে, বাবু ভাত খালা, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, কিবা কিবি বহুত কিবা কিবি দে, কি ক'ম আৰু। নাই আপুনি বিশ্বাস যে সেইকাৰণে কৈছোঁ, এনেই আৰু কম নেকি? নাই দাদাক দিব লগা কথা নাই, বাট चीटिंग करता है तू। দিছা কাৰণে ক'লো আৰু, বেয়া পালে নেকি? নাই দিম ৰ'বা, এতিয়া MB নাই। শুনাচোন, ঘৰ ক'ত তোমাৰ? ঘৰ ক'ত তোমাৰ? নহয় তুমি দিয়া নাই নেকি? তুমি দিয়া নাই? নহয় কোনে দিলে? নহ'লে এইটো নম্বৰটোতো আহিছে, ৰাতি 11টা মানত আহিছে, বাবু কি কৰিছা, বাবু উঠিলা নে? ৰাতি 11টা বজাত উঠিলা নে মেছেজ দিয়ে নেকি? তুমি কৈছোঁ ৰাতিপুৱা দিলে বেলেগ কথা, আৰু ৰাতিপুৱা 4টা বজাত দিছা বাবু ভাত খালা। নহয় মানে মোৰ এতিয়া MB নাই, MB জাষ্ট শেষ হ'ল। নহয় এতিয়া কি কৰি দিওঁ তুমিয়ে কৈছোঁ, এতিয়া কি কৰি দিওঁ তুমিয়ে কওক, MB নাই মোৰ বৰ্তমান। হ'ব দিয়া দিম, বাট শুনাচোন। হেল্ল' শুনাচোন
মানে কি ৰিচাৰ্জ এটা কৰি দিয়া মই দিম দিয়া এতিয়া হোৱাটছএপত যেবা তোর মোবাইল টেলিফোন মতেরি নালগে তোতে দিমা বেয়া খং উঠিছে চাগে বম খং উঠিছে একদম ফোন মাৰিছে নে কি ক'ব তাই তাই ভালে ভালে নাম্বাৰটো কোনে দিছে মোক কল কৰিব এইটো কোৱা আৰে নাম্বাৰটো কোনে দিয়া নাই তুমি নিজে মেছেজ দিছা মই কেনেকে মানিম যদি মই দিয়াই নাই নাই হয়তো শুন না হয়তো শুন না হেল্ল' ইমান একো কৰিব নালাগে শুনাচোন হয়তো মোৰে ভুল হৈছে চাগে হয়তো বেলেগ নাম্বাৰে দিছিল তুমি দিয়া বুলি ভাবিছিলোঁ सॉरी নাই নাম্বাৰ কোনেও দিয়া নাই মেছেজ আহিছিল মানে মোৰ কল ষ্টৰিটো আছিল ত' সেনেকৈ দি দিলোঁ আৰু ৰাতি নহয় মোৰ ৰিচাৰ্জ আছে বাট MB নাই গেমখন আপডেট দিলোঁ না চ' বুজিছা হ'ব দিয়া দিম হ'ব দিয়া শুন না কাটি দি হ'ব তাৰ সঁচা কথা কৈ দি বেয়া নাই খাবই কি কথা কাটি দিব না আপুনি মানে 10 টকা এটা আমি ভৰাই দিয়া মই গুৱাহাটী মালিগাঁও দিয়া হ'ব দিয়া মই তোমাৰ মেছেজখিনি দি আছোঁ হ'ব শেষ সব শেষ ইমানো পড়লা গাইস মোর খাইছ মোক বেয়া হইলা মাতটো বুজি মানে কি কৰোঁ ভয় লাগি আছে মই কম নেকি কি হবি তো তোৰ মোবাইলটো ফোন মাৰো তোৰতো ছেভ আছে না মোৰতো আছে তাৰপিছত মানে তুমি মোৰ লগত কথা পাতিম বুলি কৈ আছিলা তাৰপিছত এনেকৈ মই হেৰি কৰিলোঁ আৰু সেনেকৈ চেষ্টি মিছি গালি খাব বেয়া পাব বা কি কৰোঁ গালিহে খাব একো নহয় দেই বাদে দে থান গাইছ বুকু হম হম কচি এবাৰ আমি আমাৰ ইয়াৰ মোবাইলটো দি ফোন মাৰোঁ ইয়াৰ নম্বৰটো তাত ছেভ আছে আৰু মাৰি কওঁ আৰু সঁচা কথাটো কওঁ নহ'লে এনেই গালি খাব আৰু মানে এনেই মিছি আৰু কিয় গালি খাওঁ এবাৰ গাইছ মানে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক চ' গাইজ হ'লে মোটামুটি আধা ঘণ্টামান বিজি আছে ফোন মাৰি চাওঁ আৰু মাটিতে বহুতে গাইছ বৈভা জানলি বোলে মাটিও বিৰা বিজি দেখোন নাম্বাৰে ব্লক আছে তোলা তোৰটো আৰু কিয় থ'ব তাকেইতো তাৰপিছতে মা আধা ঘণ্টামান হ'লে মোটামুটি দাদি আকৌ পুৰা হৈ আছে চাগে মানে কি মুক্তি দিয়া কৰি চাওঁ এতিয়া তোমাৰ ৰেকৰ্ডিংটো অন কৰা মানে মুক্তি দিয়া কৰি চাম কি কয় মানে বেয়া লাগে নাই এনেকৈ তথাপিও আপোনালোকৰ কাৰণে এইবিলাক গাইছে জুতিটো উল্টা গালি দে যদি দেহে আৰু উপায় নাই গাইছে এনেকৈ মাৰিটো সোমাবা নালাগে ফাঞ্চি বলি না মোবাইল কি ৰেকৰ্ডিং কম কৰ
লগ কৰি দিয়া গেলবে আৰু এটা কেছ লগ এই গৰমত খামিছিন অৱস্থা বেয়া ভাল লাগিছে বেছি বেয়া কৰা নাই এতিয়ালৈকে একদম ভালকৈ ক'ব হেল্ল' হেল্ল' খুৰী সোণালী আছে নেকি ক'ত গ'ল মই তাইৰে লগ হৈ দিয়া মানে কি এটা প্ৰেংক কল কৰিছে এনে ফাল্টু কৰি হেল্ল' শুনাচোন শুনা না কথাটো শুন মানে কি মই কোন হয় জানা তাকেইতো ক'বৰ কাৰণে কল কৰিছোঁ মানে কি শুন না চৰি শুনচোন মানে কি তোমাৰ লগত এটা প্ৰেংক কৰিছোঁ নামটো ক'বা হৈয়ে লাগেচোন গালি দিবা চাগে শুনাচোন মই কোন হয় জানা হেল্ল' শুনাচোন মই কৈ আছো না সঞ্জীৱক চিনি পোৱা সঞ্জীৱ নাই এনে এটা প্ৰেংক কৰিলে আৰু বেয়া পালা নেকি এনে বোলে প্ৰেংক কৰি কল কৰিলে নাই মাক বুজাই কবা বেয়া নাপাবা আৰু হেল্ল' নাই ৰ এনে ফাল্টু কৰি কল কৰিছোঁ এইটো মোৰে নাম্বাৰ দিয়া ছেকেণ্ড চিম বুজি পাইছোঁ নাই তুমি সিদিনা ক'লা না মেছেজত মানে কি আজিলৈকে বস্তু শুনা নাই বুলি সেইকাৰণে ভাবিলোঁ কি প্ৰেংকে কৰি দিওঁ নেকি যি হৈছে তোমাৰ ইমান খং উঠিব বুলি ভবা নাছিলোঁ আৰু গম পালোঁ বেয়া পালি নেকি বহুত কষ্ট কৰিলো খানাইছি ফেনখানো দিয়া একদম মানে কি জিকি গলো গাইছ বাদ দি ইছ কথা নিদিম নেকি দিবিয়ে নেকি দিমি গাইছ নাই বেয়া পাব বেয়া পালিও সরি কি করু মই গাইছ মোর ভাইস মানে কি হল জি গাইছ আৰু অলপ ওপৰত যা নৰি গাইছ নাই এইটোৰ ওপৰত মানে কি গাইছ আমি ভিডিও এনেকে ৰেগুলাৰ নহলেও মাহত দুটা কৰি দিয়া কৰিম মানে আপোনালোকে আমাক সাপোর্ট কৰি যাব তাইতো মাৰগলি ঢেকিয়া জলি পেট ইমান নকও দে গাইছ ময়ে বেয়া দে মানে কি হে আৰু আপোনালোকে বেয়া নাপাব আমি এইটো ভিডিওটো দিম মাইনা তুমি বেয়া নাপাবা মানে কি একো নহয় মই আছো এইটো সঞ্জীৱ দাদা গম নাপাই না আমাৰ ঘৰত গম নাপাই বুলি কৈছো না গাইছ একো নাই তোমাৰ মাতটো শুনি পাম নাই ধৰিলো তুমি যদি ভিডিও কলিঙত আছিলা সেইটো বেলেগ কথা বা তুমি যদি কেমেৰাৰ সন্মুখত থাকিলা হয় এতিয়া বেলেগ কথা হা মানে হে দিয়ক মানে কথাটো কি জানা গাইছ মানে কথাটো এনেকুৱা মানে তুমি একো টেনচন ল'বা নালাগে গাইছ মই গাইছ ভিডিওটো আজিলৈ এইখিনিয়ে আৰু আপুনি কিবা ক'ব গাইছ কম যদি ভিডিওটো ভাল লাগিছে লাইক কৰা কমেন্ট কৰা শ্বেয়াৰ কৰা আৰু মানে কি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা না নকলে হলো নাই কি জানে গাইছ আৰু এই দিয়ক আৰু মোৰ এটা চেনেল আছে আপোনালোকে জানাই একটিমন্দাৰ এই দিয়ক আৰু শুন এটা কথা কওঁ মানে কি দুৰ্গা পূজাৰ ব্লগ লাগে যদি আপোনালোকে কমেন্ট কৰিব নাকি উজ্জ্বল কমেন্ট কৰিব আমি কম আমাৰ ডাঙৰ পূজা লাগে আপোনালোকে চেষ্টা কৰিম
যিমান পাৰোঁ আমি ভাল কৰিব চেষ্টা কৰিম আৰু তাৰ লগত মই তো ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও যদি হাঁহি উঠিছে না লাইকটো কৰি দিবা গান পোৱা যদি হ'ব দে বাই বাই টাটা গুড নাইট